নমস্কাৰ ফেচ টু ফেচ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ মোৰ যি পডকাষ্ট NB ষ্টুডিঅ'ৰ আৰু প্ৰথমটো খণ্ড আৰু এই প্ৰথমটো খণ্ডত মই সকলো দৰ্শকৰে মই আশীৰ্বাদ বিচাৰিছোঁ যাতে মই নিজৰ জীৱনত আগবাঢ়ি যাব পাৰোঁ। আজি মোৰ সৈতে আছে অতিথি হিচাপে প্ৰতিষ্ঠিত ব্যৱসায়ী মছজিদ আক্তাৰ। অৱশ্যে মছজিদ আক্তাৰ বুলি ক'লে বহুতে চিনি নাপায় আৰু তেখেতক মিকি বুলি ক'লে সকলোৱে চিনি পায়। অৱশ্যে পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। আজিৰ তাৰিখত মিকিৰ পৰিচিত এজন ব্যক্তি আৰু তাৰ নামেই পৰিচয় বুলি ক'ব পাৰি। আৰু গতিকে প্ৰথমে মিকি তোমাক স্বাগতম জনাইছোঁ। থেংক ইউ বাইদেউ মোক ইয়াত মাতিবৰ কাৰণে বহুত থেংকছ। মই NBTV ষ্টুডিঅ'ক ধন্যবাদ দিছোঁ কি মোক আজি ইয়াত স্থানত মাতিছে মোক আৰু বহুত ধুনীয়া এটা পৰিৱেশ এতিয়া তিনিচুকীয়াত আহিব গৈ আছে। কেলে এতিয়া ব্ৰডকাষ্টিং তিনিচুকীয়াত আমাৰ নাইটো ফাৰ্ষ্ট আৰম্ভ হৈছে আৰু মই জানো আপুনি বহুত আগলৈ লৈ যাব এইটো ভিডিঅ'টো। থেংক ইউ। মিকি প্ৰতিষ্ঠিত ব্যৱসায় বুলি কৈছোঁ যেতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত বহু কথাই পাতিম, কিন্তু তাৰ আগতে সকলোৱে জানিব বিচাৰে যে মিকিনো কোন, ক'ত জন্ম, ক'ত শিক্ষাগত অৰ্হতা অৰ্জন কৰিছিল। গতিকে মিকি তোমাৰ জন্ম ক'ত আৰু তোমাৰ শিক্ষাৰ বিষয়ে অকণমান জনাবনে? নমস্কাৰ, মোৰ জন্ম তিনিচুকীয়াতে হৈছিলে। তিনিচুকীয়াত মই একচুৱেলি মোৰ স্কুলিং মই হলি চাইল্ড স্কুল পৰা স্কুলিং কৰিছিলোঁ আৰু স্কুলিং কমপ্লিট কৰাৰ পিছত মই ফাৰ্ষ্ট কলেজ জইন কৰিলোঁ। তাৰপিছতো মই বিজনেছত নামি গৈছিলোঁ। কলেজিং মই কৰা নাই, মই মেট্ৰিক পাছ হওঁ। তাৰপিছত মই বিজনেছত নামিলোঁ। বিজনেছ কৰাৰ পিছত লাহে লাহে মই সৰু কাম এটা আৰম্ভ কৰিছিলোঁ মোবাইলৰ। তাৰপিছত এটা সৰু দোকান TTAত ল'লোঁ। তাৰ পৰা 2009ত মই দোকান এটা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 2024ত এতিয়া মোৰ 4-5টা দোকান আছে, য'ত মই মোৰ দেন 40 মানুহ মোৰ লগত জড়িত আছে, কাম কৰি আছে মোৰ লগত আৰু মই বহুত সুখী। মই ইমান মানুহক মানে কাম দিছোঁ আৰু কাম কৰিব বিচাৰিছোঁ আৰু মই ইহঁতৰ লগতে একে নিচিনা এটা পৰিবাৰ নিচিনা থাকোঁ। এনেকুৱা নহয় মালিক হিচাপে নাথাকোঁ, মই এটা পৰিবাৰ হিচাপে থাকোঁ। অৱশ্যে শ্ৰমিক আৰু মালিক যেতিয়া এক হয় তেতিয়াহে ব্যৱসায় এটা আগবাঢ়ি যায় নিশ্চয় বুলি নিশ্চয় নিশ্চয়। আৰু যি কি নহওক তোমাৰ ঘৰত কোন কোন আছে বাৰু? মোৰ ঘৰত মা আছে, দেউতা আছে, মোৰ 5টা ভাই ককাই আছোঁ আমি। আৰু মোৰ 5টা ভাই ককাইকে মই একেলগে আমি ছাপোৰ্ট হৈ কিনি একেলগে মোক ছাপোৰ্ট কৰিছে, তেতিয়া আমি আগবাঢ়ি আছোঁ। তুমি সৰু নে ডাঙৰ? মই মাজত, মোতকৈ 2টা ডাঙৰ আছে, 2টা সৰু আছে। তুমি মাজলৈ গৈ আছা। ঠিক আছে, আমি তোমাৰ জন্ম ক'ত গম পালোঁ, তোমাৰ স্কুলিং গম পালোঁ। এতিয়া মানে জানিব বিচাৰিম যে তুমি প্ৰতিষ্ঠিত ব্যৱসায়ী হয়। আৰু এজন মানুহ যেতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী হ'বলৈ হয় তাৰ আঁৰত কি গুণ থাকিব লাগে? গুণ একো থাকিব নালাগে, বাছ খালি হাৰ্ড ৱৰ্ক লাগে। মই একচুৱেলি বহুত হাৰ্ড ৱৰ্ক কৰিছোঁ। মই এনেকুৱা দিন হৈ গ'ল, মই গোটেই ৰাতি কাম কৰিছোঁ। গোটেই ৰাতি কাম কৰি কিনি মানে ধৰি লওক 2টা বজাত 3টা বজালৈকে কাম কৰিছোঁ। তাৰপিছত ৰাতিপুৱা হোৱাৰ লগে 6টা বজাত আকৌ উঠি যাওঁ। মোৰ এটা টেনশ্যন থাকে কি কামটো কমপ্লিট হ'ব লাগে। মানে কষ্ট কৰিব লাগে। যিমান কষ্ট কৰোঁ তাৰপিছত ফলটো পাবই মানে। মানে কষ্ট, একাগ্ৰতা, সাহস সকলো যদি চব থাকে লাগে। এজন মানুহ জীৱনত আগুৱাই যাব ছাকচেছ হ'ব, পাৰে। চিয়'ৰ হ'ব। চিয়'ৰ। হয়। এতিয়া কিমান দোকান আছে বুলি ক'লা? 5টা মান আছে এতিয়া। 5খন। আৰু 1 বছৰত 2-3টা আৰু অপেনিং কৰিম দোকান। দোৱা কৰিছোঁ তোমাৰ এই জীৱনৰ বাটত আগুৱাই যোৱা। থেংক ইউ থেংক ইউ। এতিয়া কথা হ'ল চৰকাৰে সংস্থাপনৰ কথা হয়। কয়, তুমি কিমান মানুহ সংস্থাপন দিছা বুলি ক'লা? মোৰ মোৰ দেন 40। মোৰ দেন 40, Yes. মানে 40টা পৰিয়াল চলাই চলাই আছা। আছে চলাই আছে। চলাই আছা। আমি দেখিবলৈ পাওঁ যে এতিয়া মিকি প্ৰায় অসমৰ বাহিৰতো যোৱা প্ৰায় দেখোঁ। কি কাৰণত যোৱা আৰু কি ধৰণৰ মানে তোমাৰ ব্যৱসায়? একচুৱেলি আমাক অসমত মানে চুজ কৰে কোন টপ বেছি চেল বেছি কৰে দোকানত, এনেকুৱা চুজ কৰি কিনে আমাক চিলেক্ট কৰে। তেওঁলোকে আমাক বাহিৰত লঞ্চিং যেনেকুৱা হয়, তো গ্ল'বেলি লঞ্চিং হয় যেনেকুৱা, তো সেইটো আমাক লৈ যায়। বাহিৰত দেখায় আমাক কি এনেকুৱা হয়, আপোনাৰ লঞ্চিংটো দেখায় আৰু পূৰা ৱৰ্ল্ডৰ পৰা মানুহ আহে আমাক। আৰু আমি বহুত প্ৰাউড ফিল কৰোঁ যে আমি কওঁ যাতে আপুনি ইণ্ডিয়াৰ পৰা কওঁ, তো মই কওঁ মই অসমৰ পৰা আহিছোঁ। বহুত প্ৰাউড ফিল হয় আমাক। এজন অসমীয়া হিচাপে য়েছ য়েছ গৌৰৱ কৰা। গৌৰৱ। বাহিৰলৈ যোৱা বুলি ক'লা, আকৌ বাহিৰত মানে এটা গৌৰৱ হয় হয়। নহয় জানো অসমৰ মানুহ এতিয়া বাহিৰত গৈ বিশেষকৈ কি মোবাইল মানে তোমাৰ দোকানত বেছি মানে বিক্ৰী হয় বা মানুহে আগ্ৰহ কৰে যে নহয়, কিনিবলৈ? এনেকুৱা কথা নহয়। ফিচাৰ্ছ হিচাপে চাই মানুহ। একচুৱেলি চাওক, আপোনাৰ যেনেকুৱা বাজেট আছে, বাজেট লৈ কিনি মোবাইল বুলি নহয়, যেনেকুৱা বাজেট আপোনাৰ লৈ আহে, যেনেকুৱা মানুহ 10,000 টকা বাজেট লৈ আহে, আমি 10,000 টকা বেষ্ট হয় ফিচাৰ্ছ এইটোৱে দেখাওঁ মানে কাষ্টমাৰক। আৰু আমাৰ মেইনলি আমাৰ ছাৰ্ভিচৰ কাৰণে আমি বহুত ফেমাছ হৈছোঁ এতিয়া। ছাৰ্ভিচ আমি বহুত কাষ্টমাৰক এতিয়া ৰিপেয়াৰিঙত আমি বহুত ফ'কাছ কৰিছোঁ। কেলৈ বাহিৰৰ পৰা বহুত মোবাইলটো আপুনি যিকোনো জেগাৰ পৰা ল'ব পাৰে, দোকানৰ পৰা ল'ব পাৰে, অনলাইনৰ পৰা ল'ব পাৰে, কিন্তু ছাৰ্ভিচৰ কাৰণে বহুত প্ৰব্লেম হয়। তো এইটো ছাৰ্ভিচৰ কাৰণে আমি বহুত মানে আগৰ পৰা মানে আমাৰ এইটো আছিলে ট্ৰেইনিং বাহিৰত লৈ কিনি ল'ৰাকেইটা গ'ল, ট্ৰেইনিং লৈ আহিলে আৰু এতিয়া আমাৰ অসমৰ বাহিৰৰ পৰা আহি কিনি মোবাইল বনাই যায় আমাৰ ইয়াত।
অতি সুন্দৰ কথা যে অসমৰ বাহিৰৰ মানুহ আজি মিকি বুলি হয়। ক'লে সকলোৱে জানে আৰু Yes. ভাল লাগিছে তুমি যিহেতু আজিকালি দেখা যায় নৱপ্ৰজন্মই সাধাৰণতে চাকৰি বিচাৰে বা হয়। চাকৰি ব্যৱসায় কৰাৰ ক্ষেত্ৰত অকণমান পিছকি থাকে যদি যিসকলে ইচ্ছা কৰে যে আমিও ব্যৱসায় কৰি আগবাঢ়ি যাওঁ সেইসকলক কি আহ্বান জনাবা চাওক চৰকাৰে যিমান কৰিছে বহুতে কৰিছে আমাৰ কাৰণে এনেকুৱা নহয় এটা চৰকাৰে এতিয়া চবক চাকৰি দি দিব এটা এক্সাম হয় এক্সামত আপুনি পাছ কৰিব তেতিয়া আপুনি চাকৰি পাব এনেকুৱা নহয় আৰু বিজনেছত কি আছে আপুনি যিমান হাৰ্ড ৱৰ্ক কৰক আপুনি ছাকচেছ হ'ব এক্সামত কি হয় আপুনি এক্সাম দিব তাত পাছ হ'ব চিলেক্ট হ'ব তাৰপিছত আপুনি গৈ কিনি চাকৰি পাব কিন্তু বিজনেছ বিজনেছ কি হয় বিজনেছ আপুনি যদি সৰুৰ পৰা ভাবি লওক মই বিজনেছ এটা কৰিম তো যিমান আপুনি হাৰ্ড ৱৰ্ক কৰিব তেনেকুৱা এটা সৰু ধৰি লওক আপুনি যদি চব্জি বিক্ৰী কৰিব লাগে তো চব্জিটো ক'ৰ পৰা আহিব কেনেকুৱা আমি কম দামত কিনিব পাৰিম আৰু কিমান সস্তাত বিক্ৰী কৰিব পাৰিম যাতে আমাৰ বেনিফিটটো বেছি হ'ব বা কিবা পাৰ্টছ আমি ক'ৰ পৰা কিনি আনিলোঁ আনি কিনি ইয়াত আমি বিক্ৰী কৰিলোঁ কেনেকুৱা আপোনাৰ মাৰ্জিনটো কেনেকুৱা কম হ'ব লাগে আৰু কাষ্টমাৰ আপোনাৰ ওচৰত কেলৈ আহিব কেলৈ আপুনি কিবা বেনিফিট পাব লাগে কাষ্টমাৰক তেতিয়া আপোনাৰ ওচৰত আহিব এইটো ফ'কাছ দিব লাগে আৰু একবাৰতে মানুহ ভাবি লগে মই একবাৰতে পূৰা বেছি মাৰ্জিন লৈ লওঁ আৰু কাষ্টমাৰৰ পৰা বেছি কমাই গ'লোঁ কিন্তু এইটো মানে সদায় কাৰণে নহয় তো লাহে লাহে যদি আপুনি অলপ এটা স্মল মাৰ্জিন যদি আপুনি থয় বিজনেছত তেতিয়া এইটো আপোনাৰ বেছি যাব মানে বহুত লম্বা যাব কিন্তু আপুনি যদি ভাবে একেবাৰে যদি মই বেছি মাৰ্জিন লৈ লওঁ তেতিয়া এইটো প্ৰব্লেম হয় তো এইটো ভাবিব লাগে আৰু হাৰ্ড ৱৰ্ক কৰক যিমানে হাৰ্ড ৱৰ্ক কৰিব আপুনি ছাকচেছ হ'বই হ'ব একদিন এনেকুৱা আহিব আপুনি ক্লিক হ'ব এইটো ছাকচেছ হয় চিয়'ৰ ইমানখিনি কৈছা ভাল লাগিছে কিন্তু এটা কথা বহু ব্যৱসায় আছিল হয় তাৰ ভিতৰত মোবাইল ব্যৱসায়টো কিয় বাছি ল'লা মোবাইল ব্যৱসায় একচুৱেলি ডে টু ডে লাইফত আজি আমাৰ চবচে ইম্পৰ্টেণ্ট বস্তু কি হৈ গ'ল মোবাইল মোবাইল আজি আমি যদি আপুনি 8 ঘণ্টা আপুনি কিবা কৰি তোমাৰ আছে মনলৈ কেনেকৈ আহিলে যে মই মোবাইল ব্যৱসায়টোৱে কৰোঁ মনলৈ এইটো এনেকুৱা আহিলে মানে আজিকালি কিবা টিভি চাই আছোঁ টিভি চাতকৈ লগালগ আমি যি ফিচাৰ্ছ তাত পাই আছোঁ যেনেকুৱা আগত কি আছিলে কেমেৰা তো মোবাইলত আহি গ'ল ৱাটচ মোবাইলত আহি গ'ল ফটোজ মোবাইলত আহি গ'ল ৰিলছ এনল এতিয়া আহিছে কিন্তু আগৰ টাইমত আমাৰ বহুত মানে কানেক্টিভিটি বহুত আৰাম কৰিবৰ কাৰণে মোবাইল আহিলে তো মই চালোঁ কি ইয়াতকৈ ভাল বিজনেছ আৰু নহ'ব আৰু মোৰ এটা মানে মেকানিকেল লাইনত মোৰ বহুত ইণ্টাৰেষ্ট আছিলে মই সৰুৰ পৰা মানে বহুত এতিয়া মোৰ চব এটলিষ্ট কমচে কম 50টা মোবাইল মই ঘৰত থৈছোঁ যোনটো মানে মই লৈ কিনি কাষ্টমাৰৰ পৰা শিকিবৰ কাৰণে এইটো বনাব মই শিকিম এইটো বনাই ছেকেণ্ড হেণ্ড কিনি কিনি মই শিকিবৰ কাৰণে এইটো বস্তুটো লৈছিলোঁ শিকিছোঁ তাৰপিছতে এইটো কামটো মই আৰম্ভ কৰিছোঁ মানে যিটো যিটো নলেজ মানুহৰ হয় নিজৰ থাকে সেইটোৰ ওপৰতে ব্যৱসায় কৰিব য়েছ লাগে নলেজ যেতিয়া আপোনাৰ যোনটো বস্তুত নলেজ আছে এই নলেজটো যদি আপুনি গৈ থাকে যদি মানুহ ভাবে ন মই 4টা 5টা কাম কৰিম মোৰ হিচাপত ছাকচেছ নহয় এটা কামটো যদি ধৰি থাকক এইটো একটা একদিন আপোনাৰ ছাকচেছ হ'ব ইজ টু চিয়'ৰ আছে ভাল লাগিল অতি ব্যস্ততাৰ মাজতো আমাৰ মাজত আহিলা যে মাতিছিলোঁ আজি পডকাষ্টৰ প্ৰথমটো Thank you. খণ্ড তোমাক মাতিলোঁ অতিথি হিচাপে আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী যিহেতু আজি উঠি অহা যিবিলাক যুৱক আছে তেওঁলোকে আগবাঢ়ি গ'লে আমাৰো ভাল লাগে Sure, sure. গতিকে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ Thank you. আৰু সদায় তোমাৰ যিটো বাট সেই বাটত তুমি আগুৱাই যোৱা আৰু আশা কৰিছোঁ আৰু সদায় তোমাৰ সুস্বাস্থ্য কামনা কৰিছোঁ Thank you. আৰু আজি পুনৰ তোমাক অন্তৰেৰে ধন্যবাদ জনাইছোঁ ধন্যবাদ Thank you.